अखम जातीय परिषदनि बानजायनायाव धुब्रीनिफ्राय सदियासिम एक अखम जात्रा हाबाफारिनि हानजा सुरनाया दिनै बिटिआरनि सदर सहर गोजोननि नोगोर क'क्राझार सफैबाय। दिनैनि नैथि सानाव गोजोननि नोगोर क'क्राझाराव एजिपि राजखान्थि हानजानि आफादगिरि लुरिनज्योति गगैया आगान होनानै फुंबिलि समाव दतमानि थुलुंगाफुरियाव थानाय बड'फानि मांखरसालियाव बिबारजों मान बावो। बेनि उनाव गौरां दैसानिफ्राय क'क्राझारनि राजमेला फोथारसिम हानजा सुरनाय हाबाफारियाव बाहागो लानानै लुरिनज्योति गगै बिथाङा खौरांगिरिनि सिगाङाव बड'फा उपेन्द्रनाथ ब्रह्मनि जोनोम थावनि थागिबि हारिफोरनि जायगा क'क्राझाराव रोजा रोजा रायजो राजाफोरनि हेफाजाब होनाया फोरमान खालामोदि दिनैनि सानाव साफ्रोमबो सुबुङा गोरोबलायनायखौ हास्थायो। मानोना आसामाव सोमजिनाय गोरोबलायनाय गैयै थासारि, जाथिनि मुङाव गावस्रालायनाय, धोरोमनि मुङाव दान्थे बिदान्थे आरो समाजनि बायदि बायदि थासारियाव सोमजिनाय जेंनाफोरखौ जों सुस्रांनानै गोरोबलायनाय लाबोनो थाखायनो एक अखम जात्रा हाबाफारि लानाय जादों होनना लुरिनज्योति गगै बिथाङा फोरमायो। आरो लोगोसेनो फैगौ लोकसभा बिसायख'थियाव हानजानिफ्राय बाहागो लागोन होननानै बुङोब्लाबो बेनि सायाव रोखा खेंफोरथि होआबालानो एक अखम जात्रा हाबाफारिनि सायाव ओरैबायदि बुङो। আমি আজি দ্বিতীয় দিনত ভৰি দিছোঁ আৰু এই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বসতিস্থল এই কোকৰাঝাৰ জিলাত আজি আৰম্ভ হৈছে। বিপুল সঁহাৰি জনতাৰ সঁহাৰিয়ে এই কথা প্ৰমাণ কৰিছে যে মানুহে সমন্বয় বিচাৰিছে, একতা বিচাৰিছে, এক হৈ সমন্বয়েৰে জীয়াই থাকিবলৈ সকলোৱে খুজিছে। কাৰণ সমাজ ভাঙিছে ধৰ্মৰ নামত, জাতিৰ নামত, পুষ্টিৰ নামত। সেই অসমখনক আমি এক কৰিব খুজিছোঁ, সেইকাৰণে এক অসম, ঐক্যবদ্ধ অসম। আৰু আজি এই পবিত্ৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এই ভূমিৰ পৰাই আমি যাত্ৰা আৰম্ভ কৰিছোঁ। সেইকাৰণে ক'ব খুজিছোঁ যে জাতি গঠন প্ৰক্ৰিয়াত শক্তিশালী ৰূপ দিয়া যিসকল ব্যক্তি আছে তাৰ ভিতৰত উপেন্দ্ৰনাথ ব্ৰহ্মও এগৰাকী। আৰু আমি অসমত প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ সমমৰ্যাদা আৰু তেওঁলোকৰ সম উন্নয়ন আমি বিচাৰোঁ। সকলোকে একেলগে এক হৈ আগবঢ়াই লৈ যোৱাটো আমি বিচাৰোঁ। গতিকে সেই চিন্তাৰে এক অসম যাত্ৰা। আৰু আজি এই দ্বিতীয় দিনটোত আমি ৰাইজৰ সঁহাৰি দেখিছোঁ, বিপুল সঁহাৰি। ইয়ে প্ৰমাণ কৰিছে যে মানুহৰ মনত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ইতিমধ্যে সকলোৱে জাগৰণ আছে। আজি তাৰে বহিঃপ্ৰকাশ আজি ইয়াত ঘটিব। আৰু আমি পৰৱৰ্তী দিনসমূহতো সমগ্ৰ অসমৰ ৰাইজৰ সহায় সহযোগিতা আৰু এই যিটো যাত্ৰা ইয়াত অংশগ্ৰহণ আমি বিচাৰিছোঁ। আজি কোকৰাঝাৰ জিলাখন শেষ হোৱাৰ পিছত লগে লগে আমি বজালি এনেকৈ আমি গৈ থাকিম আৰু বিচাৰিম যে মৌলিক কথা বতৰাবোৰ, মানুহৰ যিবোৰ জীৱন জীৱিকালৈ যিবোৰ সমস্যা আছে, জাতীয় বিষয় যিবোৰ আছে, এই বিষয়বোৰো আমি আলোচনা বিলোচনা কৰিম। দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজন তোষণ, ভূমি কেলেংকাৰী, নিযুক্তি কেলেংকাৰী, মানুহে কি ভাবে, জনতাই কি বিচাৰে, মানুহৰ মনৰ কথা বুজ ল'ব বিচাৰিম। আৰু প্ৰতিটো জাতি জনগোষ্ঠীক যাতে এক কৰিব পাৰোঁ, সকলো ভাষা ভাষী লোকক যাতে এক কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস চলাম। আমি খেলিম, এইটো এটা বেলেগ কথা ৰাজনৈতিক দল হিচাপে, কিন্তু আজিৰ দিনটোত আমাৰ মূল বিষয় যে সমাজ গঢ়িব লাগে, সমাজখন এক কৰিব লাগে। গণতন্ত্ৰ সংকটত আছে, দেশৰ গণতান্ত্ৰিক ঐতিহ্য সংকটত আছে। এইবোৰ আমি ঠিক কৰিব লাগে, সেইকাৰণে আমি আগবাঢ়িম।